कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों। कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों। सांस थमती गई, नब्ज जमती गई, फिर भी बढ़ते कदम को न रुकने दिया। कट गए सर हमारे तो कुछ गम नहीं, सर ही मैले का हमने न झुकने दिया। मरते मरते रहा बाकपन साथियों, अब तुम्हारे हवाले वतन साथियों। कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों। আবুৰ কণ্ঠত এই গীতটি শুনি আসলতে আমাৰ গাৰ নোমবিলাক থিয় হৈ গৈছে। শাহিদুল আছে, এটা দেশভক্তিমূলক গীত শুনিলো, ইমান ধুনীয়াকৈ গালে। এওঁৰ গান আৰু শুনিম খুব চমুকৈ। দোকানখন ক'ত আছে? এই পৰঠা দোকানখন ক'ত আছে? তেওঁ দোকানখন আমাৰ হুজাই জিলাৰ দবকা চহৰৰ পৰা 2 কিলোমিটাৰ নিলগতে। দোকানখন তেওঁ বহুত দিনৰ পৰা দি আছিল, কিন্তু এই দোকানখনৰ পৰা তেওঁৰ গানটো ভাইৰেল হ'ল। তেওঁ দোকানত গুণগুণাই থাকে সদায়, পৰঠা বনাই চাহ বিক্ৰী কৰে। যেতিয়া গ্ৰাহক আহে তেতিয়া তেওঁ এই গান গাই পেলাই বহুতক আপ্লুত কৰিছে। আৰু এনেকৈ গান গাই থকা অৱস্থাত বা নিজে নিজে গুণগুণাই থকা অৱস্থাত এদিনাখন কোনোবাই তেওঁৰ এই গানটো ৰেকৰ্ড কৰি ল'লে মোবাইলত। ৰেকৰ্ড কৰি সামাজিক মাধ্যমত সেই গানটো মানে ভাইৰেল কৰি দিছিলে এটা সময়ত, আজিৰ পৰা 2-3 বছৰমান হ'ব। তাৰপিছতে তেওঁ মানে সেই তেতিয়াৰ পৰাই গানৰ প্ৰতি তেওঁ খুব বেছি হেৰি হৈছে। তেওঁ নিজে গান গাই থাকে, কিন্তু এটা কথা, আজিলৈকে তেওঁ এই গান গাবৰ কাৰণে কোনো এটা ভাল এটা প্লেটফৰ্ম পোৱা নাই। তেওঁৰ আমি যিমান দূৰ কথা পাতিছোঁ তেওঁৰ লগত, তেওঁ আগলৈ গান গাব বিচাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ত যাবৰ কাৰণে তেওঁ মানে যথেষ্ট তেওঁৰ ইচ্ছা আছে, আশা আছে। কিন্তু দেখিবলৈ পোৱা গৈছে তেওঁৰ সেই মানে কোনো এজন গাইড দিয়া মানুহ নাই তেওঁক। তেওঁ এতিয়া সেইটোৱে বিচাৰে, মানে কোনোবা আগবাঢ়ি আহক, অভিজ্ঞ মানুহ আহক। তেওঁ গান শিকা নাই আজিলৈকে, গান শিকা নাই। গান নিশিকাকৈ ইমান ধুনীয়াকৈ কেনেকৈ গান গাব পৰা হ'ল আবু তাহেৰে, সেই সম্পৰ্কে আমি কথা পাতিম। কিন্তু কেৱল যে মহম্মদ ৰফিৰ গীতেই গায় তেনেকুৱা নহয়, বহুতে আনকি জুনিয়ৰ কুমাৰ চানু বুলি কয়।